वक्रतुण्ड महाकायं सूर्यकोटिसमप्रभं निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। নমস্কাৰ। বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকৰ আজি দিনটোৰ দিনপঞ্জী। আজি 21 শাওন শুক্ৰবাৰ 1433 ভাস্কৰ আব্দ, ইংৰাজীৰ 7 আগষ্ট 2026 চন, ভাৰতীয় আজি 16 শাওন আৰু মোং 23 সফৰ। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 4:54:02 আৰু সূৰ্যাস্ত সন্ধ্যা 5:59:06। গতিকে ব্ৰহ্ম মুহূৰ্ত ঠিক সূৰ্যোদয়ৰ 48 পূৰ্বৰ সময়খিনিয়ে যোগ সাধনা, জপ্ত, বীজমন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল কৃষ্ণা নৱমী তিথি, দিনৰ 4:37:24 আৰু আজিৰ নক্ষত্ৰ হ'ল কৃতিকা, সন্ধ্যা 6:43:24 পৰ্যন্ত। আৰু আজিৰ যোগ হ'ল বৃদ্ধি যোগ, দিনৰ 12:11 কৰণ হ'ল গড়কৰণ। বৃদ্ধি যুগত জন্মজাতক বিস্তাৰ লাভ কৰে, তেওঁ ব্যৱসায়ৰ ক্ষেত্ৰতো যথেষ্ট বিস্তাৰ লাভ কৰিব পাৰে। জাতক সুন্দৰী, স্ত্ৰী পুত্ৰযুক্ত, ধনী, ভোগী আৰু বলৱান হয়। গতিকে আজিৰ শুভ যুগ, যিকোনো মাংগলিক যাত্ৰা, দোকান, নাট্য আৰম্ভৰ কাৰণে যথেষ্ট ভাল যুগ। আৰু এতিয়া চাওঁ হওক আজিৰ গ্ৰহগণৰ অৱস্থান। আজি ৰবি বহি আছে বুধ বৃহস্পতিৰ লগত একেলগে যুতি হৈ কৰ্কট ৰাশিত, মংগল আছে মিথুন ৰাশিত, শুক্ৰ আছে নিচস্থ হৈ কন্যা ৰাশিত, শনি আছে মীন ৰাশিত, ৰাহু কুম্ভত, কেতু সিংহত, আৰু যিহেতু আজি চন্দ্ৰ বহি আছে বৃষভ ৰাশিত, গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব বৃষভ ৰাশি, শূদ্ৰবৰ্ণ, মতান্তৰে বৈশ্যবৰ্ণ, মহেন্দ্ৰ যুগ, দেৱাৰীগণ, মেষৰ অষ্টি, অস্তোত্তৰী আৰু বিংশোত্তৰী, ৰবিৰ দশা। সন্ধ্যা 6:43:24 নৰগণ, সাপৰ অষ্টি, বিংশোত্তৰী, চন্দ্ৰৰ দশা। আৰু আজি আদ্য ঋতু হ'লে 7 দিনীয়া প্ৰতিহিতা যোগ, মৰণত দোষ 2 পাত, সন্ধ্যা 6:43:24 দোষ নাথাকে। খাদ্যত আজি লাও আৰু দিনৰ 4:37:24 কলমৌ শাক, কেৰেলা খোৱাটো নিষেধ। যাত্ৰা আজি নাই, নক্ষত্ৰ দোষ, তীৰ্থমিত যোগ মাত্ৰ, সন্ধ্যা 6:43:24 যাত্ৰা মধ্যম, পশ্চিমে যাত্ৰা নাই, শেষ ৰাতি 4:48:33 যাত্ৰা নাই, বৃষ্টি যোগ দোষ আছে। আৰু যিহেতু আজি শুক্ৰবাৰ, কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয় তেনেহ'লে মুখত অকণমান দৈ আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰি শুভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আজি শুভকৰ্ম বিবাহ ৰাতি 10:21 আৰু 12:34 সময়ৰ ভিতৰত মীন মেষ লগ্নত হুতহিবিক যুগত বিবাহ। যোগিনী আজি পূবত আৰু দিনৰ 4:37:24 উত্তৰত। আজিৰ কালবেলাৰ সময় হ'ল ৰাতিপুৱা 9:51:02 পৰা 11:27:24 কাল ৰাত্ৰি নিশা 8:40:08 পৰা 10:03:46 আছে। গতিকে এই সময়খিনি আপোনালোকে বৰ্জন কৰক। যিকোনো মাংগলিক যাত্ৰা, শুভ কাৰ্য আদি সময়ত নকৰাই ভাল। আজিৰ মহেন্দ্ৰ যুগ হ'ল ৰাতি 10:20 পৰা 11:05 3:32 পৰা 5:02 আৰু অমৃত যুগ হ'ল দিনৰ 6:46 ৰাতিপুৱাৰ ভাগত আৰু 7:36 পৰা 10:10 12:46 পৰা 2:27 4:10 পৰা 5:52 আৰু ৰাতি 7:22 পৰা 8:41 2:48 পৰা শেষ নিশা 3:32 পৰ্যন্ত এই অমৃত যুগ আছে। এই সময়খিনি অতি উত্তম। যিকোনো মাংগলিক যাত্ৰা, শুভ কাৰ্য কৰিলে ইয়াৰ ফল শুভই হয়। আজি নৱমীৰ একনিষ্ঠ সন্দীপন। আহতগুৰি কৰতিপাৰ সত্ৰত ৰাধাবল্লভ গোস্বামী, নৰুৱাবালি সত্ৰত উষাদেৱী আই গোস্বামী আৰু আহতগুৰি সত্ৰত ৰুদ্ৰেশ্বৰদেৱৰ তিৰুভাৱ তিথি। আৰু এতিয়া চাওঁ হওক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি আজিৰ ৰাশিফল। মেঘ অগ্নিভয়, বৃষ সন্তানৰ চিন্তা, মিথুন মৃত্যুৰ ভয়। গতিকে আজি দিনটো আপোনালোকে সাৱধানে চলক আৰু পাৰিলে অকণমান ইষ্ট দেৱতাৰ প্ৰাৰ্থনা কৰক। কৰ্কট ৰক্তপাতৰ ভয়, সাৱধানে থাকক। সিংহ বৈবাহিক যোগ, কন্যা সুখ্যাতি লাভ, তুলা পাৰিবাৰিক শুভ, বৃশ্চিক বিদ্যাৰ্থীৰ ক্ষেত্ৰত শুভ, ধনু আশাপূৰ্ণ, মকৰ বন্ধুৰ বিৰোধ, কুম্ভ আঘাত প্ৰাপ্তি, মীন অৰ্থাগমনৰ যোগ। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।